আজি হিৰণৰ সূত্ৰৰ 12.1 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা আৰম্ভ কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 5ত কি কৈছে তোমালোকে চোৱা এটা ত্ৰিভুজৰ বাহুকেইটা 12 অনুপাত 17 অনুপাত 25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ ইয়াৰ কালি উলিওৱা এইটো এটা ত্ৰিভুজ ইয়াৰ বাহুকেইটা কৈছে তিনিটা বাহু এটা হৈছে 12 এটা হৈছে 17 এটা হৈছে 25 অনুপাতত দিয়া আছে ঠিক আছে আৰু ইয়াৰ পৰিসীমাটো কৈছে কিমান বুলি কৈছে 540 সেন্টিমিটাৰ ইয়াৰ কালি উলিয়াব দিছে একেবাৰে ইজি অংক হয় যেহেতু কালি উলিয়াব দিছে হিৰণৰ ফৰ্মুলাত কি আছিল s উলিয়াব লাগিব তাৰ পিছত ইয়াতে a b c উলিয়াব লাগিব ঠিক আছে ইয়াতে অকল পৰিসীমা দিয়া আছে বাকি গটেকেটা উলিয়াব লাগিব প্ৰথমতে আমি ধৰিম যে ত্ৰিভুজৰ বাহুকেইটা ক্ৰমে অনুপাতত যেহেতু দিয়া আছে 12x 17x আৰু 25 ঠিক আছে x মই তোমালোকক লিখি দিছো বুজি পাবা এনেকে লিখিবা ধৰো ত্ৰিভুজৰ বাহুকেইটা ক্ৰমে 12x 17x আৰু 25x ঠিক আছে আমি যেহেতু x ধৰিলো গতিকে এতিয়া আমাক x ৰ ভ্যালুটো উলিয়াব লাগিব ঠিক আছে 12x 17x 25x সমান সমান কিমান হ'ব পৰিসীমা কিমান দিয়া আছে 540 x ৰ ভ্যালুটো এনেদৰে উলিয়াবা a plus b plus c equal 540 যেহেতু এইটো তোমালোকে যদি a বুলি ধৰা এইটো b বুলি ধৰা এইটো c বুলি ধৰা a plus b plus c কিমান হ'ব 540 এইটো দিয়াই আছে ঠিক আছে তাৰপিছত ইয়াতে তোমালোকে চোৱা a মানে হৈছে 12x ঠিক আছে আমি যেহেতু x বুলি ধৰিছো এইটো a b c ঠিক আছে a মানে হৈছে 12x b মানে হৈছে 17x আৰু c মানে হৈছে 25x equal 540 ঠিক আছে এই গটেইটা প্লাস কৰিলে তোমালোকে 54 পাবা ঠিক আছে যেহেতু x আছে x 540 ঠিক আছে ইয়াতে x ৰ ভ্যালু কিমান হৈ যাব 54 ৰে 540 কটাকটি কৰিলে বা ডিভাইড কৰিলে ইয়াতে x কিমান হৈ যাব 10 হ'ব ঠিক আছে এতিয়া আমি ইয়াৰ পৰা a b c টো উলিয়াই লম ঠিক আছে ইয়াতে a b c এনেদৰে উলিয়াই লবা ইয়াতে চোৱা a মানে কিমান ধৰিছিলো 12x 12 into 10 x মানে হৈছে কিমান 10 120 ঠিক একেদৰে b ইকুৱেল কিমান ধৰা হৈছিল 17x 17 into 10 170 c ইকুৱেল কিমান ধৰা হৈছিল 25x 25 into x 25 into 10 কিমান হৈ আছে 250 ঠিক আছে হিৰণৰ ফৰ্মুলাত a b c আছিল আৰু s আছিল ইয়াতে আমি s টো উলিয়াই লম ঠিক আছে ইয়াতে চোৱা s টো এনেদৰে উলিয়াই লব s ইকুৱেল পৰিসীমা বাই 2 আছিল অৰ্থাৎ s মানে কিমান s মানে হৈছে অৰ্ধ পৰিসীমা কিমান দিয়া আছে 540 বাই 2 ঠিক আছে ডিভাইড কৰিলে 270 সেমি ঠিক আছে গটেইখিনি আমি পালো এতিয়া ডাইৰেক্ট ত্ৰিভুজৰ যেহেতু কালি উলিয়াব দিছে এতিয়া আমি ডাইৰেক্ট হিৰণৰ ফৰ্মুলাত বহাই দিম ঠিক আছে মই তোমালোকক কৰি অংকটো দেখুৱাই দিছো ত্ৰিভুজৰ কালি চোৱা ইয়াতে অলপ দীঘলীয়া হৈছে ঠিক আছে অংকটো ফৰ্মুলাটো কি আছিল হিৰণৰ ফৰ্মুলা ৰুট ওভাৰ s into s minus a s minus b s minus c এখিনি তোমালোকে জানাই ঠিক আছে ইয়াতে s মানে কিমান পাইছো 270 তাৰ পিছত ইয়াতে s আছে 270 minus 120 আকৌ s মানে 270 তোমালোকৰ b হৈছে তোমালোকৰ কিমান 170 তাৰ পিছত আকৌ s মানে 270 c মানে হৈছে 250 ঠিক আছে এতিয়া 270 ঠাই 270 থাকিব 270 ৰ পৰা 120 মাইনাস কৰিলে 150 হ'ব ঠিক আছে 270 ৰ পৰা 170 মাইনাস কৰিলে 100 270 ৰ পৰা 250 মাইনাস কৰিলে কিমান হৈ আছে 20 ঠিক আছে এতিয়া আমি 270 ক মই ইয়াতে ভাঙাই দিছো এনেদৰে লিখিব পাৰা 270 27 into 10 ঠিক আছে এখিনি বুজি পাইছে নিশ্চয় 150 ক মই ভাঙাই দিছো 15 into 10 তোমালোকে লিখিব পাৰা 100 থাকি গৈছে ইয়াতে 20 আছে ঠিক আছে তাৰ পিছত মই ভাঙাইছো ইয়াতে মই 27 ক ভাঙাইছো 27 ক কেনেদৰে লিখা যায় 3 into 3 into 3 3 3 9 3 9 27 ঠিক আছে 10 ক ভাঙালে 2 into 5 ঠিক আছে তাৰ পিছত 15 ক ভাঙালে 3 into 5 10 ক ভাঙালে 2 into 5 একেবাৰে ভাঙাই দিছো ঠিক আছে তাৰ পিছত মই ইয়াতে তলত লিখিছো 100 ক ভাঙাই দিছো কিমান লিখা যায় 2 into 2 5 into 5 ঠিক আছে 2 2 9 4 4 5 9 20 5 20 100 হয় ঠিক আছে 100 20 ক ভাঙালে 2 into 2 into 5 ঠিক আছে এতিয়া দুটা মিলি এটা হয় তোমালোকে জানা ৰুটৰ পৰা বাহিৰত ওলালে এই দুটা মিলি এটা হৈছে 3 তাৰ পিছত এইটো আৰু এইটো মিলি এটা হৈছে ঠিক আছে এইটো আৰু এইটো মানে দুটা মিলি এটা হৈছে ঠিক আছে এইখিনি দেখিলে তোমালোকে গম পাবা মই এটা পূৰণটো দেখাই দিছো লাষ্টত কি হৈছে 3 3 গুণ 9 9 2 9 18 5 18 90 ঠিক আছে তাৰ পিছত 5 2 9 10 5 2 9 10 10 10 গুণ 100 ঠিক আছে 90 into 100 কিমান হৈ যাব 9 থাকি যাব 0 কেটা আছে 3টা আছে
9000 বৰ্গ ছেমি। এইটো হ'ব তোমালোকৰ এনচাৰ, ঠিক আছে। তোমালোকে শ্বৰ্টকৈ কৰিব পাৰা, মই ইয়াতে অলপ দীঘলীয়াকৈ কৰি দিছোঁ, ঠিক আছে। তো 5 নম্বৰ সলভ হৈ গ'ল। এতিয়া আমি 6 নম্বৰ সলভ কৰিম। কুৱেশ্যন নম্বৰ 6ত কৈছে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা। এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু মানে যিটো ত্ৰিভুজৰ দুটা বাহু সমান থাকে। ইয়াতে এইটো বাহু আৰু এইটো বাহু সমান ইয়াতে দিয়া আছে, ঠিক আছে, মই দিছোঁ। আৰু কৈছে যে সমান বাহু দুটাৰ প্ৰত্যেকে 12 সেণ্টিমিটাৰ। এই যি দুটা সমান বাহু আছে এইটো কৈছে 12 সেণ্টিমিটাৰ, এইটো কৈছে কিমান 12 সেণ্টিমিটাৰ, ঠিক আছে। কৈছে ত্ৰিভুজৰ কালি উলিওৱা। অৰ্থাৎ ইয়াতে দুটা বাহু দিয়া আছে, ইয়াতে আৰু এটা বাহু আমাক উলিয়াব লাগিব, ঠিক আছে। ইয়াতে পৰিসীমাটো দিয়া আছে, আমাক এটা বাহু দিয়া নাই, ঠিক আছে। আমি হিৰণৰ ফৰ্মুলাত যিহেতু কৰিম, প্ৰথমতে আমাক এ বি চি উলিয়াব লাগিব আৰু এছ উলিয়াব লাগিব, ঠিক আছে। ইয়াতে আমি যদি এইটো যদি এ ধৰোঁ, এইটো যদি বি ধৰোঁ, এইটো যদি চি ধৰোঁ, ইয়াতে চোৱা এ আছে, এ দিয়া আছে, বি দিয়া নাই, চি দিয়া আছে, ঠিক আছে। ইয়াতে আমাক বিটো উলিয়াব লাগিব। তো ইয়াতে আমি ডাইৰেক্ট লিখিব পাৰিম। আমি ইয়াতে তোমালোকে ডাইৰেক্ট লিখিবা, ইয়াত এ মানে কিমান 12 সেণ্টিমিটাৰ, বি মানে কিমান, বি মানে নাই ইয়াতে, চি মানে 12 সেণ্টিমিটাৰ, ঠিক আছে। আমাক বিটো উলিয়াব লাগিব। বিটো কেনেদৰে উলিয়াম? আমি জানো এ প্লাছ বি প্লাছ চি কিমান দিয়া আছে, সমান সমান পৰিসীমা, এই তিনিটা মিলি পৰিসীমা হয়। এ প্লাছ বি প্লাছ চি কিমান হৈ যাব 30 ছেমি। এ মানে হৈছে তোমালোকৰ 12, বি মানে 9, চি মানে 12, ইয়াতে কিমান হৈ যাব 30। তো দুইটা প্লাছ কৰি দিলে 12 প্লাছ কৰিলে কিমান হ'ব 24 প্লাছ বি ইকুৱেল 30। বি আমি যদি উলিয়াও কিমান হ'ব 30 মাইনাছ 24, বি হৈ যাব তোমালোকৰ 6 সেণ্টিমিটাৰ। এইটো আমি কিমান পালোঁ 6 সেণ্টিমিটাৰ। এতিয়া আমি এছ উলিয়াব লাগিব। তো এছৰ ফৰ্মুলা কি আছিল? এছ আছিল অৰ্ধ পৰিসীমা। পৰিসীমা কিমান দিয়া আছে 30/2, কিমান হৈ যাব এছ হৈ যাব তোমালোকৰ 15 সেণ্টিমিটাৰ। গোটেইখিনি উলিওৱা হৈছে। এতিয়া আমি ডাইৰেক্ট যিটো হিৰণৰ ফৰ্মুলা আছে হিৰণৰ ফৰ্মুলাত বহাই দিম। তো এতেকে তোমালোকে লিখিবা ত্ৰিভুজৰ কালি। ত্ৰিভুজৰ কালি ফৰ্মুলা কি আছিল? ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি, আৰু কি আছিল এছ মাইনাছ চি। এইটো আছিল তোমালোকৰ ফৰ্মুলা। ইয়াতে এছ মানে কিমান পালোঁ? এছ মানে হৈছে তোমালোকৰ 15, আকৌ এছ মানে 15, এ মানে হৈছে কিমান পালোঁ? এ মানে 12, আকৌ এছ মাইনাছ বি 15 মাইনাছ বি কিমান পালোঁ 6, আকৌ কিমান হ'ব 15 মাইনাছ চি মানে হৈছে তোমালোকৰ 12। এইখিনি আছিল। এতিয়া আমি জলদি মাইনাছ কৰি দিম। 15 থাকি যাব ইয়াতে। 15ৰ পৰা 12 মাইনাছ কৰিলে কিমান হ'ব 3, 15ৰ পৰা 6 মাইনাছ কৰিলে কিমান হৈ যাব 9, 15ৰ পৰা 12 মাইনাছ কৰিলে আকৌ হৈ যাব 3। এতিয়া চোৱা 15 ইনটু 3, এইটো আমি যদি ভাঙাই দিওঁ 15ক কি লিখিব পাৰা 3 ইনটু 5 লিখিব পাৰা 15ক। তাৰপিছত এইটো আমি 9 যিহেতু আছে 3 ইনটু 3 9 বনাই দিওঁ ইনটু 9, ঠিক আছে। তো এতিয়া কি থাকি যাব? এই দুটা 9 মিলি বাহিৰত এটা ওলাই যাব। বাকী ৰুটৰ ভিতৰত কি থাকি যাব 3 ইনটু 5, যিহেতু জৰা নাই, গতিকে এনেকুৱা থাকি যাব। এনচাৰ হৈ যাব 9, 3ৰ 5 গুণ কিমান হৈ যাব 15। কালি যিহেতু এইটো কিমান হৈ যাব ইংৰাজীত লিখিলে সেণ্টিমিটাৰ স্কুৱেৰ, অসমীয়াত লিখিলে বৰ্গ ছেমি। এইটোৱে তোমালোকৰ 6 নম্বৰৰ আনচাৰ হৈ যাব, ঠিক আছে। নিশ্চয় বুজি পাইছা। এতিয়া আমি 7 নম্বৰ সলভ কৰিম। কুৱেশ্যন নম্বৰ 7ত কৈছে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 ছেমি। অকল পৰিসীমা দিয়া আছে, বাকী একো দিয়া নাই। কৈছে যে কালি কিমান হ'ব, ঠিক আছে। এইটো হৈছে এটা সমবাহু ত্ৰিভুজ। আমি সমবাহু ত্ৰিভুজৰ কি হয় গোটেইকেইটা বাহু সমান হয়। এইটো এ ধৰি লোৱা হ'ল, এইটো বি, এইটো ধৰি লোৱা হ'ল কিমান চি, ঠিক আছে। ইয়াতে এ বি চি প্ৰথমতে উলিয়াব লাগিব, যিহেতু এটাও দিয়া নাই। তো সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল? ফৰ্মুলাটো 3 ইনটু বাহু। যিহেতু গোটেইকেইটা বাহু সমান,
3 ইনটু বাহু কিমান দিয়া আছে তোমালোকৰ 24 ঠিক আছে তো এতিয়া আমি যদি এটা বাহুৰ মাপ উলিয়াও কি হ'ব বাহু সমান সমান 24 ইফালে 3 আছে এইটো ডিভাইড হৈ যাব ঠিক আছে 3ৰ 8 গুণ কিমান হৈ যাব 24 অৰ্থাৎ ইয়াতে এটা বাহুৰ মাপ হৈ যাব তোমালোকৰ 8 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা এইটো হ'ব তোমালোকৰ 8 এইটো হ'ব তোমালোকৰ 8 এইটো হ'ব তোমালোকৰ 8 গটেকেটা 8 সেন্টিমিটাৰ হৈ যাব ঠিক আছে এতিয়া আমি ABC পালো এতিয়া আমি S উলিয়াম S তো কি হ'ব S ইকুৱেল পৰিসীমা বাই কি আছিল পৰিসীমা আছে তোমালোকৰ 24 বাই 8 ঠিক আছে সৰি 24 বাই 2 হ'ব অৰ্ধ পৰিসীমা যেহেতু S হৈ যাব তোমালোকৰ 12 সেন্টিমিটাৰ এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম এতেকে যেহেতু আমাক ত্ৰিভুজৰ কালি উলিয়াব দিছে তোমালোকে এনেকৈ লিখিবা এতেকে ত্ৰিভুজৰ কালি হিৰণৰ ফৰ্মুলা এই যেটো নরমাল ফর্মুলা আছে এটাতো উলিয়াব পারিবা ঠিক আছে আমাক কোৱা নাই যে হিৰণৰ ফর্মুলা আমি যেহেতু হিৰণৰ ফর্মুলা ইউজ কৰি আছো আমি হিৰণৰ ফর্মুলাই কৰিম ঠিক আছে একেবাৰে ইজি হয় কি হ'ব s ইনটু s মাইনাস a s মাইনাস b কি হৈ যাব s মাইনাস c এটো আছিল ফর্মুলা এতিয়া বহাই দিয়া s মানে কিমান পালো 12 আকৌ s মানে 12 মানে a মানে হৈছে 8 আকৌ 12 minus 8 আকৌ 12 minus 8 ঠিক আছে একেবারে ইজি হয় 12 থাকি যাব 12 পৰা 8 মাইনাস করলে কিমান হৈ যাব 4 অর্থাৎ 3টা 4 হবতে 444 তো এতিয়া সোয়া আমি এটো ভাঙাই দিম 12 ক ভাঙালে কেনেদৰে লিখিব পাৰা 3 into 4 লিখিব পাৰা আৰু বাকি 3টা 4 আছে অর্থাৎ 4টা 4 হ'ব ইয়াতে এতিয়া সোয়া রুটের পৰা বাহিৰত ওলাই দিম এই দুটা মিলি এটা 4 এই দুটা মিলি এটা 4 ঠিক আছে রুটের ভিতর 3 টো থাকি যাব তো কিমান হৈ যাব 4 4 গুণ 16 ৰুট 3 সেন্টিমিটার আছিল সেন্টিমিটার স্কয়ার এইটো হৈ যাব 7 ৰ आंसर নিশ্চয় বুজি পালা এতিয়া আমি কোৱেশ্চন নম্বৰ 8 সলভ কৰিম কোৱেশ্চন নম্বৰ 8 ত কি কৈছে সোয়া এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটার এটো এটা সমকোণী ত্ৰিভুজ এটো হৈছে 90 ডিগ্ৰী ঠিক আছে অতিভুজ বুলি কৈছে অতিভুজ বুলি কলে আটতকৈ ডাঙৰ যেটো হৈছে ডাঙৰ যেটো বাহু আছে এটো অতিভুজ বুলি কোৱা হয় এটো কিমান দিয়া আছে 13 সেন্টিমিটার বুলি দিয়া আছে ঠিক আছে আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটার ইয়াতে যিকোনো বাহু এটা কিমান দিছে 5 সেন্টিমিটার ধৰিলে হল এটো 5 সেন্টিমিটার দিছে ঠিক আছে কৈছে যে ত্রিভুজটোৰ কালি উলিওয়া অর্থাৎ আমি যদি এটো a ধৰু এটো যদি b ধৰু এটো যদি c ধৰু ইয়াতে a দিয়া আছে b দিয়া নাই c দিয়া আছে ঠিক আছে ইয়াতে আমাক প্ৰথমতে b টো উলিয়াই লব লাগিব ঠিক আছে তো আমাক যেহেতু ইয়াতে কি দিয়া আছে পৰিসীমা দিয়া নাই ইয়াতে সমকোণী ত্ৰিভুজ যেটো এটি আমি পাইথাগোৰাছৰ ফৰ্মুলা যাব লাগিব ঠিক আছে ইয়াতে আমি পাইথাগোৰাছৰ ফৰ্মুলা যাম ডাইৰেক্ট পাইথাগোৰাছৰ ফৰ্মুলা মই তোমালোকক লিখি দিছো তো ইয়াতে আমি লিখিম সমকোণী ত্ৰিভুজৰ পৰা এটো হৈছে a মানে ফর্মুলাটো আছিল কর্ণ স্কয়ার সমান লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ঠিক আছে এটো হৈছে তোমালোকৰ কর্ণ আমি কি বুলি ধৰিছো a স্কয়ার সমান সমান এটো হৈছে তোমালোকৰ ভূমি মানে কি হৈ যাব b স্কয়ার প্লাস এটো হৈছে তোমালোকৰ কি লম্ব মানে c স্কয়ার এই তোমালোকৰ কি দিয়া আছে 13 স্কয়ার হ'ব যেহেতু ফর্মুলাত স্কয়ার আছে b দিয়া নাই ইয়াতে c কিমান হ'ব 5 স্কয়ার ঠিক আছে আমাক b উলিয়াব লাগে ডাইরেক্ট আমি ইফালে 13 স্কয়ার 5 টো ইফালে আনিলে কিমান হৈ যাব -5 স্কয়ার ইকুয়াল b স্কয়ার 13 স্কয়ার মানে 169 5 স্কয়ার মানে 25 ইকুয়াল b স্কয়ার 116 এর পৰা 25 মাইনাস করলে কিমান হৈ যাব 144 ইকুয়াল b স্কয়ার 144 আমি স্কয়ার উঠাই দিম 144 এটো কিমান হৈ যাব 12 হৈ যাব অর্থাৎ b হৈ যাব কিমান b আমি কিমান পালো 12 সেন্টিমিটার ঠিক আছে এতিয়া আমি s তো উলিয়াব লাগিব আমাক ইয়াতে আমি যদি s উলিয়াও s তো কি হ'ব a plus b plus c by 2 a কিমান দিয়া আছে 13 b কিমান পালো 12 c কিমান পালো 5 by 2 গোটেইকেইটা প্লাস কৰিলে কিমান হ'ব
এইটো 13 12 কিমান হৈ আছে 25 + 5 30/2 কিমান হৈ যাব এইটো 15 কাটিলে এইটো 15 হৈ যাব 15 সেন্টিমিটার আমি এস পালোঁ এতিয়া আমি ডাইরেক্ট হিরণৰ ফর্মুলাত বহাই দিম এতে কি ত্রিভুজৰ কালি এইটো আছিল ফর্মুলা হিরণৰ ফর্মুলা ত্রিভুজৰ কালি লিখি এই ফর্মুলাটো লিখিবা এস মানে আমি কিমান পালোঁ এস মানে 15 ৰুটটো মই দি লৈছোঁ আকৌ এস মানে 15 এ মানে পালোঁ 13 আকৌ 15 - বি মানে হৈছে কিমান 12 তাৰপিছত 15 - সি মানে কিমান 5 ঠিক আছে একেবাৰে ইজি হয় মাইনাস করে দিয়া 15 15 থাকি যাব 15 পৰা 13 মাইনাস করলে কিমান হৈ যাব 2 15 পৰা 12 মাইনাস করলে 3 15 পৰা 5 মাইনাস করলে হৈ যাব 10 এতিয়া চোৱা হয়ে গল 15 এই দুটা ইনটু করলে 30 এই দুটা ইনটু করলে কিমান হৈ যাব 30 দুইটা বাহিৰত লৈ দিলে অকল 30 হৈ যাব সেন্টিমিটার আছিল গতিকে সেন্টিমিটার স্কয়ার এইটোই হ'ব ত্রিভুজৰ কালিৰ আনসাৰ ঠিক আছে এইটোৰ আনসাৰ হৈ গল 12.1 কমপ্লিট হৈ গল এতিয়া আমি 12.2 আৰম্ভ কৰিম ঠিক আছে নেক্সট ভিডিঅ তোমালোকে যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পাৰা ধন্যবাদ